নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ চবেই ভালে কুশলে থকাটোৱে। কিন্তু বানপানীৰ সমস্যা বহুত হৈছে নামনি অসমত এইবাৰ বানপানী। চাৰিওফালে কেৱল পানী আৰু পানী, পানীত বাহিৰে একো নাই আৰু। চবেই ভালে থাকক, ইমান চিন্তা নকৰিব, একো নাই, চব ঠিক হৈ যাব। বিপদ চবৰে আহে, বিপদৰ সন্মুখীন হ'বাই লাগিব চবেই একদিন। চবেই ভালে কুশলে থকাটো বিচাৰোঁ। আমাৰ নলবাৰীতো বহুত পানী হৈছে। নলবাৰী বুলি নহয়, চবতে পানী হৈছে। নামনি অসমৰ আধা অংশ এতিয়া পানীৰ তলত, মানুহৰ খেতি বাৰীও পানীৰ তলত, চব আশা শেষ হৈ গ'ল এতিয়া মানুহগিলাখনৰ। আমাৰ এতিয়া ইমান পানী হৈছে চাওকচোন। চাওক, চাৰো চাইডে পানী, পথাৰ কোনটো ৰাস্তা কোনটো একো ধৰিবই নোৱাৰি। মানুহৰ ঘৰগিলাখনো পানীৰ মাজত হৈ গৈছে, তাৰমানে চব ধ্বংস উঠি গ'লে এইবাৰ। ইমান বেয়া লগা হৈ গৈছে পৰিস্থিতি। এনেকুৱা বানপানী মই দেখাই নাছিলোঁ। একদম সৰু থাকোঁতে বোলে হৈছিল, আমাৰ মাহঁতে কৈছে। আমি তেতিয়া বহুত সৰু আছিলোঁ বোলে, আৰু এইবাৰ দেখিলোঁ এনেকুৱা ভয়ানক পৰিস্থিতি এতিয়া নামনি অসমত বিভিন্ন প্ৰান্তৰ হৈছে। অকল নলবাৰী বুলি নহয়, অকল গুৱাহাটী বুলি নহয়, বহুত জেগাতে পানী হৈছে। গতিকে বিনা কাৰণত কায়ো ঘৰৰ পৰাই নাযাব। এইগিলা বহুত বিষাক্ত পানী, গতিকে বিনা কাৰণত ঘৰৰ পৰাই নাযাব, এইগিলা পানী নখচব। কাৰণ এইগিলা পানী খচাৰ পিছত কিন্তু বানপানী যোৱাৰ পিছত বহুত বেমাৰ হ'ব। গতিকে পাৰাকলৈকে নখচাটোৱে ভাল, আৰু পাৰাকলৈকে নখচব কিন্তু কাৱেও। আমাৰ পাগল দিয়া নদীটো চাওকচোন, কিমান ধাৰ বৈ আছে। মই আপোনালোকক এটা পাঠশালা বজালিৰ ছাইডৰ ভিডিঅ' ক্লিপ দেখাম, চাওকচোন। কিমান বাচি তাতেও পানী, কিমান হুচি, বহুত লছ হৈছে এইবাৰ মানুহগিলাখনৰ। গতিকে ভিডিঅ'টো চাওকচোন। ইছৰাম, চাওকচোন কিমান কি হৈ গৈছে। ৰাস্তা কোনটো, পথাৰ কোনটো, ক'ত ধৰিবই নোৱাৰা হৈ গৈছে। বেয়া লগা হৈ গৈছে, খেতি বাতি চব ডুবি গ'ল, কিমান পানী। আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোত কিমান পানী হৈছে চাওকচোন, বহুত পানী হৈছে। এইটো আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তা, আৰু আগতে সেইটো পুখুৰী আৰু পথাৰ দুটা একে সমান হৈ গৈছে। এইগিলা চাওকচোন, গোটেই পানী পানী হৈ গৈছে। মানুহৰ ঘৰতো পানী সোমাইছে। এবাগে এক আঁঠু পানী, এইগিলা দেখছি না, এক আঁঠু পানী এবাগে। এইগিলা চাওকচোন। বৰ্তমান আমাৰ বৰভাগ কলেজৰ অৱস্থা এইটো চাওকচোন। আপোনালোকে হয়তো এটা কথা গম পাইছে, আজি গুৱাহাটীক মানুহগিলাখনে বেয়াকৈ কৈ আছে, কিন্তু ক'ব লগা একো নাই বেয়াকৈ। কাৰণ কিয়, গুৱাহাটীৰ মানুহগিলাখনে পানী কৰা নাইতো, গতিকে ইমান বেয়াকৈ কিয় ক'ব লাগে। কিছুমানে ষ্টেটাছ দি আছে, ইমান ষ্টেটাছ দিব লগাও একো নাই। কাৰণ আজি নলবাৰীতো পানী হৈছে, আপোনালোকৰ দিশেও পানী হৈছে চাগে, গুৱাহাটীতো পানী হৈছে। এইগিলা সৰু কথা, সৰু সৰু কথাৰ কাৰণে মানুহগিলাই ইমান ডাঙৰ কথা কৰি পেলাই ভাববাই নোৱাৰি। আজি ক'ৰবাত যাব লগা হ'লেও আমি গুৱাহাটীতে যাব লাগিব। আজি উন্নত মানৰ চিকিৎসা কৰিব যাব লগা হ'লেও আমি গুৱাহাটী যাব লাগিব। আজি ক'ৰবাত পঢ়িব যাব লগা হ'লেও আমি গুৱাহাটী যাব লাগিব। আনকি চাকৰি এটাৰ ইণ্টাৰভিউৰ কাৰণেও আমি গুৱাহাটী যাব লাগিব, আৰু চাকৰি বিচাৰি হ'লেও আমি গুৱাহাটীকে যাব লাগিব। গতিকে যিখন ঠাইত আমি কোনোদিনে এৰিবই নোৱাৰোঁ, সেইখন ঠাইৰ বিৰুদ্ধে ইমান বেয়াকৈ কিয় ক'ব লাগে, একো দৰকাৰ নাই। চবতে পানী হৈছে, আপোনাৰ তাতেও পানী হৈছে, মোৰ তাতেও পানী হৈছে, গুৱাহাটীতো পানী হৈছে, নৰ্মেল কথা এইগিলা। ইমান সৰু সৰু কথা কোটাক ইমান ডাঙৰ কৰি পেলাই ভাল নালাগে। এতিয়া যি কলাক আৰু কিন্তু কামেই নকব, কাৰণ কি এইগিলাখনে কাজিয়া পেচালৰ সৃষ্টি কৰি পেলাই। গতিকে ক'ব নালাগে এইগিলা কথা। কিছুমান মানুহ কৈ আছে পৰিৱেশৰ কাৰণে, পৰিৱেশ নষ্ট হৈছে কাৰণে বানপানী হৈছে, বানপানী দুৰ্যোগে দেখা দিছে। কিন্তু আজি পৰিৱেশ বেয়া কোনে কৰিছে? আপুনি মই কৈছোঁ, আমাৰ মানুহ নামৰ প্ৰাণীটোৱে কৰিছে বেয়া। যদি আমিয়ে ভাল হ'লো হয়, তেতিয়া পৰিৱেশ নষ্ট নহ'ল হয়। আজি আমি নিজে বেয়া কাৰণে পৰিৱেশ বেয়া হৈছে। গতিকে প্ৰথমতে আমি নিজে ভাল হ'ব লাগিব, তাৰপিছতহে পৰিৱেশ ভাল হ'ব। আমি নিজেই বেয়া, তাৰপিছত আৰু আমি পৰিৱেশক কি ভাল কৰিব যাম। কথাটো কোৱা দেখি বেয়া নাপাব, আৰু বেয়া ভাবি নল'ব মনত। কাৰণ কিয়, এতিয়া এনেই বিপদৰ সময়তে যদি আপুনি মই কিবা এটা বেলেগকৈ কথা কৈ দিওঁ, আৰু প্ৰেছাৰ পাব। এনেকৈ প্ৰেছাৰ দিয়াটো ভাল নহয় ন, সেইকাৰণে কথাটো কৈছোঁ। কথাটো বেয়া ভাবি নল'ব, আৰু বেয়াকৈ কমেণ্ট নিদিব।
আপোনালোকক আৰু এটা ভিডিঅ' ক্লিপ দেখাম। পুঠিমাৰী নদীৰ পানী কিমান বাঢ়িছে এবাৰ চাওকচোন। দেখলাক না কিমান ধাৰ বৈ আছে, নদীৰ পানী বহুত বাঢ়িছে। চবে সাৱধানে থাকক, সাৱধানৰ মৰণ নাই। গতিকে চবে ভালে কুশলে থাকক। আৰু আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় বাকীখিনি নকওঁ, আপোনালোকে জানেই। আৰু নতুন এটা ব্লগ লৈ আহিম পুনৰবাৰ। আজিলৈ বাই বাই।